খাতাৰনাক ব্লক হ'ব তাতে আহিব আচ্ছা লৈ এওঁলোকে কিমান কষ্ট কৰি আহে মনোজ ভাই আছে হেল্ল' নমস্কাৰ আমি এতিয়া টাউন হৈছোঁ খাতাৰনাক ব্লক হ'ব তাতে বঢ়িয়া হ'ব মজা হ'ব থাকিব কেনে অলপ যায় অলপ কেনে আমি আগবাঢ়ি আছোঁ আমাৰ বাইক কাৰণে সোনকালে আগবাঢ়ি আছোঁ আৰু যাত চাৰি চকীয়া লাহে হৈ আছে সেয়ে চাওক পুলিচ প্ৰশাসনেও কিমান কষ্ট কৰি আছে চাওক ট্ৰেফিক জামৰ কাৰণে কিমান কষ্ট কৰি আছে পুলিচ প্ৰশাসন চবৰে মানে এই আমি আহি পালোঁ গেটখনত চাব কিমান মানুহ চাওক আৰু এইখনে হৈছে এখন গেট কামাখ্যাৰ আৰু এই গেটখনেদি আমি 6-7 কিলোমিটাৰ খোজ কাঢ়িম আমাৰ লগত আছে ফুল টিম চাওক ফুল টিম আছে মনোজৰ ইউটিউবৰ লিংকটো মোৰ তলত ডেছক্ৰিপশ্যনত দিম কেইদিনমান আগতে ইমান এটা ধুনীয়া এটা ভিডিঅ' বনাই কেনে গান এটা আপলোড কৰিছে এই মনোজৰ লগত আমি সাক্ষাৎকাৰ কৰিম মনোজ কোৱা মই দুদিন পূৰ্বে আহি গৈছোঁ এটা ভিডিঅ' বনাইছোঁ গান এটা মন্তাৰী গীতৰ অপাৰেশ্যন কৰিছোঁ আপোনালোকে পাৰিলে চাব মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম মই অলৰেডি অভিজ্ঞ এই ক্ষেত্ৰত আৰু আপোনালোকে আহিব যদি পাৰে এনেকুৱা অভিজ্ঞতা হয়তো পটককৈ নাপায় আপোনালোকে গতিকে এবাৰ আহিব লাগে আৰু চাব লাগে খোজকাঢ়ি আমি কেদাৰনাথ যাব পাৰে যে ইয়ালৈ আমি এই 5 ছেকেণ্ডলৈকে খোজকাঢ়িব নোৱাৰোঁ গতিকে আমি খোজকাঢ়ি যাম এই অভিজ্ঞতা আপোনালোক সহযোগী হওক আহক এয়া মনোজে মানে আহক বুলি কৈ দিলে মোৰ ব্লগটোত মনোজৰ মতে হ'ব এতিয়া টোটেল ব্লগটো আহিব এই তুমি কিন্তু নাযাবি দে মই হ'লে যাম মই অলপ ব্লগটো বনাই লওঁ শিৱ চাচাটো লচোন বেয়া দেখা হৈ আছে ব্লগটোত শিৱ কহেদি যাওঁ শিৱক লগ পাওঁ এয়া চাওক অৰিজিনেল শিৱ আছে মোৰ লগত কৰি খোজকাঢ়ি আৰু খোৱা পানী জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম তাতো বিভাগৰ পৰা যোগান ধৰিছে ইমানখন মানুহক মানে পানী যোগান ধৰিছে যাতে খোজকাঢ়ি যাতে কিছুমান মানুহ পানী পিয়া লাগিব পাৰে যাতে ইয়াত দোকান চোকান নাই আপোনালোকে দেখিছে ইয়াত দোকান পাতি নাই ইয়াতে পানী খোৱা ইমান এটা সুবিধা নাই সিহঁতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা মানে কৰিছে মানে পানী যোগানটো মানে ধৰিছে এই চাওক কিমান সুবিধা হৈছে বাচ্ছাৰো চাওক ভাল দৃশ্য দেখাম ইমান কষ্ট কৰি চাওক বাচ্ছা লৈ এওঁলোকে কিমান কষ্ট কৰি আহিছে কামাখ্যা মা দৰ্শন কৰিবলৈ ইমান কষ্ট এই ৰাতিখন অসংখ্য মানুহ গণিব নোৱাৰা মানুহ তাৰ মাজত মনোজ আৰু মই আৰু এই বাট পথেৰে আগুৱাই গৈ থাকিম আৰু কণ্টেক্ট কিছু 5 মিনিট 10 মিনিট ৰকম আমি নিজৰ স্থান পাই যাম কামাখ্যা মন্দিৰ প্ৰৱেশ কৰিলোঁ আহি গ'লোঁ চাওঁ ফাইনেলি আমি আহি গ'লোঁ মনোজে পিন্ধি আছে নিশা কেইটা বাজিল এটা 20 এতিয়া কবিতা বেলেগ এটা ফূৰ্তি লাগিছে গোটেই নিশা যিমানে হ'বলৈ গৈ আছে সিমানেই বেছি ভাল লাগিছে আৰু এই পৰিৱেশটো এবাৰ দেখুৱাই দিলে ভাল হ'ব বিৰাট ধুনীয়া লাগিছে দেখি
কাৰণে আমি সামৰণি মাৰিছোঁ। বেছিটা মানে বকিব মন নাই, ইমান খোজকাঢ়ি টাইট হৈ গৈছে দেহাটো। আজিলৈ ইমানে সামৰিছোঁ।